हेलो एंड वेलकाम बंधुসকল स्टार्टयूब आसाমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক জনাইছো স্বাগতম। আজি ভিডিঅ'টো দুখ লগা। আজি ভিডিঅ'টোত আপোনালোকক জনাম জুবিন গাৰ্গৰ বিষয়ে কিছু এটা ৰিপৰ্ট। আপোনালোকে হয়তো বহুতে গম পাইছে আৰু বহুতে হয়তো গম পোৱা নাই। জুবিন দাৰ আজি কিছু সময় আগতে এটা এক্সিডেন্ট হৈছে। আমাৰ তথ্যই গম পোৱা মতে এক্সিডেন্টটো অলপ ডাঙৰেই হৈছে। তেখেতৰ বহুত সময় অচেতন হৈ পৰি আছিল। এক্সিডেন্টটো হৈছে তেওঁৰ ঘৰৰে বাথৰুমত আৰু বাথৰুমত হয়তো বহুত সময় অচেতন হৈ পৰি থাকে। তেখেতক ইতিমধ্যে সিটি স্ক্যান ইত্যাদি কৰা হৈছে। তেখেতক ততাতৈয়াকৈ সঞ্জীৱনী হস্পিটেলত ভৰ্তি কৰা হয়। ইতিমধ্যে সকলো ধৰণৰ পৰীক্ষা আৰম্ভ হৈ গৈছে। সিটি স্ক্যান হৈছে আৰু সঞ্জীৱনী হস্পিটেলত তেখেতৰ স্বাস্থ্যৰ পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। আহক জুবিনদাৰ সুস্বাস্থ্য কামনা কৰোঁ। সকলৰ হাৰ্ট অফ জুবিনদাৰ সোনকালে ভাল হৈ উঠক। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব আৰু জুবিন গাৰ্গৰ বাবে কিছু আশীৰ্বাদ কৰিব, যাতে আমাৰ সকলোৰে মৰমৰ সকলোৰে আপোন জুবিন গাৰ্গ অতি সোনকালে ভাল হৈ আমাৰ মাজলৈ ঘূৰি আহে। ধন্যবাদ।